আৰু চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এই কাষত থকা ঘণ্টাটো একদম বজাই দিব। ল'ৰাটোৱে বহুত কষ্ট কৰিছে, আপোনালোকে যে কষ্টবিলাকৰ সাৰ্থক হয় তাৰ কাৰণে অকণমান চিন্তা কৰিব। বান্ধৱী নমস্কাৰ, নতুন এটা ব্লগত সকলোকে আকৌ স্বাগতম জনাইছোঁ। তো আজি আছে আমাৰ ভাওনা বিবিজানত কুলাচলৰ মুক্তি লাভ নাট আজি। তো কৰিমগৈ আজি বহুত দিনৰ মূৰত আজি মানে ভাওনাৰ ব্লগ এটা দিবলৈ ওলাইছোঁ। তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি যাব সকলোৱে। তো পালোহি আজি আমাৰ ৰাণাদা ঘৰ। এয়া সত্যদা মোবাইল কিনিলে, মোবাইল কিনি পূৰা হোৱাটছআপত ব্যস্ত হৈ আছে এতিয়া। এয়া আমাৰ দিব্যদা আজি মুখ্য বায়ন। নমস্কাৰ নমস্কাৰ। আমাৰ লাচুদা এই আমাৰ আজি মোবাইলৰ মালিক। মোক মানে মায়ে মোবাইল আনিব নিদিলে, মোবাইলটো আজি বনাই আছোঁ। কোৱালিটি কেনেকুৱা পাইছে ক'ব ৰাইজ, পোহৰলৈ হওক নাই দেখা। আমাৰ ৰোহিত দা, এই আমাৰ প্ৰকাশ। তো আজি চাই যাওক আৰু ব্লগটো কেনেকুৱা পায়। বান্ধৱী আমি ওলালোঁ আজি সাৰংগধনু সাংস্কৃতিক গোষ্ঠী ওলাইছে আমাৰ কুলাচলৰ মুক্তিলাভ ভাওনা ভাগ কৰিবলৈ। এয়া আজি আমাৰ মুখ্য গায়ন ৰাণা বৰা দা। সকলো আশীৰ্বাদ কৰিব। বহুত দিনৰ মই ভাওনা কৰিবলৈ ওলাইছোঁ। বিবিজানত আছে নাট, কুলাচলৰ মুক্তিলাভ। চাই থাকক আৰু ৰাইজ আজি। এয়া আমাৰ দিব্যদা মুখ্য বায়ন আজি, চাই থাকক আৰু। 2000 years later. বান্ধৱী পালোহি আমাৰ বিবিজান সাৰ্বজনীন নামঘৰ। এইভাগ নামঘৰতে আজি আমাৰ কুলাচলৰ মুক্তি লাভ নাট ভাগ মানে আমি পৰিৱেশন কৰিম। তো নামঘৰৰ পৰিৱেশ চাওক, মানে অহাকণ নবনালোঁ আৰু মানে ব্লগটো দীঘল হৈ যাবতো। তো খন্তেক পাছত আমি আমাৰ নাট আৰম্ভ কৰিম, চাই যাব আৰু। ভাওনা মানে আৰম্ভ হ'বলৈ হৈছে। আমাৰ পৰা সাৰংগধনু সাংস্কৃতিক গোষ্ঠীয়ে পঢ়ি আছে চাওক। খন্তেক পাছতে মানে আমাৰ ইয়াত দোহাৰ আৰম্ভ হ'ব, এইপিনে আমাৰ ভাওনা আৰম্ভ হ'ব। নামঘৰ পৰিৱেশ চাই থাকক আৰু। সত্যদা আমাৰ আঙুলি দেখিছে না আজি গায়ন বায়ন গায়, তাল বজাই আঙুলি দিছে।
কিন্তু কুমার ভূমৈক্ষ কোল কুমার গণদত্তর পুত্র ভূমৈক্ষ 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 নয় ইতিমধ্যে মৃত্যু হয়েছে কুমাৰৰ মৃত্যু হৈছে নাই এই যে মোৰ বিশ্বাস নহয় সত্য কৰি কওঁ চাহ খাইছো আমি অমন আমাৰ পাইছে কোৱা ভাওনা চাহ আছে বহুত সময়ৰ পাছত আমি আজি ভাওনা শেষ কৰিলোঁ কুলাচলৰ মুক্তি লাভ কৰি আজি মুখ্য গায়ন আছিলে কিবা কৈ দিয়ক এতিয়া আমি সুন্দৰভাৱে সকলোৰে ৰাইজৰ সহযোগিতাত আজিৰ এই নাটভাগ আমি সমাপ্ত কৰিছোঁ এনেদৰে যাতে আমি গুৰুজনাৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ কৰি নোৱাৰোঁ তাৰ বাবে আমি আপোনালোকৰ পৰা আশীৰ্বাদ কামনা কৰিছোঁ ধন্যবাদ আমাৰ ৰোহিত দায়া আৰু চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এই কাষত থকা ঘণ্টাটো একদম বজাই দিব ল'ৰাই বহুত কষ্ট কৰিছে আপোনালোকে যে কষ্টবিলাকৰ সাৰ্থক হয় তাৰ কাৰণে অকণমান চিন্তা কৰিব ছাগলী তাগলী বেমাৰ অৱস্থা বেয়া হয় তেখেতৰ গতিকে তেখেতক সকলোৱে যেন এটা ছাপোৰ্ট ল'ৰাটোৱে বহুত কষ্ট কৰি আছে তাৰ অলপ ছাবস্ক্ৰাইবটো কৰি দিব তাৰপিছত লাইক চাইক দিব আৰে কোন ভোঁক ৰা ये बदतमीज আমাৰ দিব্যদা কিবা কক এখা চবে মন্তব্য বহাইছে নমস্কাৰ কিনো কওঁ আৰু ভাওনাখন কৰিলোঁ ভাল লাগিলে এতিয়া ভাওনাখন আদায় হ'লে ভাত কেইটামান খাই ঘৰলৈ যাওঁ লাকুদা কিবা এটা কওক আজি মুখ্য বায়ন এওঁহে কৈছিলে মই দিব্যদাৰ নামটো এনেই ক'লোঁ একো ক'ব নোৱাৰা ভাগত ভাগৰ পৰা গৈছে এইটো নেদেখা হাত ফাটি গৈছে লাইকো নকওঁ চাওঁ এইবোৰ দিব্যদাই খুন্দিয়া তেজ মাৰি লৈছে নাই হাঁহ এটা দি দিয়া এই তেজটো ভালকৈ দেখা হয় তেজটো চাওঁ এইটো দিব্যদাই মোক থিয় চাইনি গাঁৱতে খোলে মাৰিলে এইখন চক মোৰ এখন চক তো ভালে বেয়া আজি ভাওনাখন আমি সম্পূৰ্ণ কৰিলোঁ তো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব তো নতুন এটা ভিডিঅ'ত লগ পোৱা আশা আজিলৈ বাই বাই গুড নাইট শুভৰাত্ৰি আমাৰ নামঘৰ চাই যাব শেষত মানে আমাৰ আৰু